নমস্কাৰ বন্ধু বান্ধৱীসকল বুলজব ইনফলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমাৰ ডাইৰেক্ট ডকুমেণ্টৰ 26,000 গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু লগতে ড্ৰাইভাৰ পোষ্টবিলাকৰ ৰিজাল্ট কেতিয়া দিব। কেইদিনমান আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে দুৰ্গা পূজাৰ আগতে আৰু দুৰ্গা পূজাৰ পিছত ৰিজাল্ট দিব, কিন্তু পূজাৰ আগত ৰিজাল্ট দিয়া নহ'ল। আৰু আগন্তুক 7 তাৰিখ ৰিজাল্ট দিয়াৰ এটা আৰ্টিকেল আমাৰ সন্মুখত আহি পৰিছে। এইটো কিমান সঁচাই সকলোবোৰ কথা মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। তাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। বন্ধু বান্ধৱীসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছুদিন পূৰ্বে কৈছিলে যে তেওঁলোক টাৰ্গেট লৈছে যে পূজাৰ আগতে আৰু পূজাৰ পিছত ৰিজাল্ট দিব, কিন্তু দিয়া নহ'ল। আচলতে এটা সাধাৰণ কথা, কিয়নো যথেষ্টখিনি পেপাৰ আছে, এই পেপাৰখিনি চাবলৈ বহু সময় লাগে। লিষ্টিং কৰোঁতে যথেষ্টখিনি পৰীক্ষা দিছে, সেইবাবে অকণমান সময়টো লাগিবই। আৰু আগন্তুক 7 তাৰিখ ৰিজাল্ট দিয়াৰ আৰ্টিকেলটো কিমান সঁচা চাওক। এতিয়ালৈকে কোনো সঠিক খবৰ অহা নাই যে ৰিজাল্ট ইমান তাৰিখে দিব বা ইমান ডেটত দিব। আমি ধৰি ল'ব পাৰোঁ যে পূজাৰ এসপ্তাহ বা 2 সপ্তাহৰ ভিতৰত হয়তো আহিব পাৰে, যদি সকলো প্ৰক্ৰিয়া সঠিককৈ হয়। এই কেইদিনমান আমাক অপেক্ষাত থাকিব লাগিব। তো আপোনালোকে বুজি পালে, যদি কিবা বুজা নাই তলত মোক কমেণ্ট কৰি জনাব। আজিলৈকে ইমানে, বাই বাই।